Hey guys, welcome to my YouTube channel. আৰু এটা অন্য এটা ভিডিঅ' লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আছোঁ মোৰ নিজৰ ঘৰৰ পদূলিতে আছোঁ, নঙলাতে আছোঁ। এই পিছফালে দেখিছে আমাৰ ঘৰৰ দৃশ্য। আৰু আজি মই মোৰ নিজৰ ঘৰটোৱে আপোনালোকক এইটো ভিডিঅ'ত দেখুৱাম। মোৰ ঘৰটোনো কেনেকুৱা বা মই কেনেকুৱা ঘৰতনো বাস কৰোঁ বা কেনেকৈ থাকোঁ মই দেখাই আছোঁ। এইটো হ'ল আমাৰ ৰাস্তা, এই দেখিছে। আৰু এইখিনি হ'ল আমাৰ ঘৰৰ সন্মুখৰ দৃশ্য। এইবোৰ বিল আৰু এই যে তাঁৰডাল দি আছে কাপোৰ মেলি দিয়া তাৰ, সেইটো হ'ল আমাৰ নিজৰ বিল। আৰু এইটো হ'ল ৰাস্তা আৰু এইটো হ'ল আমাৰ ঘৰ। এই দেখিছে পদূলিতে এজোপা জবা, সৰু জবা এজোপা আছে, এই জবা। আৰু এইটো হ'ল আমাৰ বাটৰ পৰা সোমোৱা ৰাস্তা ইয়াত। আৰু এজোপা ফুল আছে পদূলিতে, এইজোপা হ'ল তোমাৰ সন্ধ্যা মালতী বুলি কয়, জাছমিন বুলি কয় ইংৰাজীত। এইবাৰ সোমাই গৈছোঁ। এইখন হ'ল আমাৰ বাটৰ দৰ্জা। এইপিনে সোমাই যাব, ৰাতি হ'লে আমি এইখন দৰ্জা দিওঁ, কিন্তু দৰ্জাখন ভাঙি আছে বাৰু। এই সোমাই গৈছোঁ এয়া। এইখন হৈছে চোতাল। এয়া চোতালত ইয়াত ৰছী লগোৱা আছে, কাপোৰ মেলি দিয়া আছে বাৰু। এই চোতাললৈ গৈছোঁ মই। এইবাৰ চোতালৰ পৰাই গৈ কিনে ঘৰটো দেখুৱাই আছোঁ, কি ঘৰ আছে। মই প্ৰথমতে এইটো হ'ল আমাৰ নামঘৰ, এইটো আমাৰ ঘৰৰ নামঘৰ। আৰু এইটো মোৰ এটা সৰুকৈ ভঁৰাল ঘৰ। আৰু এইটো এটা বাৰু ৰুম, মানুহ থকা ৰুম হয়, দৰ্জা বেৰা লগোৱা আছে। আৰু ইয়াত আমি এই যে মাজৰ ফাঁকখিনি আছে, ইয়াত চাইকেল বা ঠেলা তেনেকুৱাকৈ থওঁ। আৰু এইটো হৈছে আমাৰ গোহালি ঘৰ, ইয়াত গৰু থাকে। এইটো হ'ল গৰু, ছাগলী, হাঁহ বা তেনেকুৱা চৰাই থাকে, এইটো হ'ল গোহালি ঘৰ। আৰু এইটো হ'ল আমাৰ ইয়াত ৰান্ধনী ঘৰে হয়, দীঘলীয়াকৈ বনোৱা আছে। আৰু এইটো হ'ল আমাৰ থাকা ঘৰ, য'ত নেকি আমি থাকোঁ। একচুৱেলি আৰু আমাৰ ঘৰবোৰ মটীয়া ঘৰ বাৰু, বাকী নহয়। সেইখন আমাৰ বাঁহৰে দৰ্জা, এইটো ঘৰ। এইফালে এটা ৰুম বঢ়োৱা আছে, বেডৰুম। আৰু এইটো হ'ল ৰান্ধনী ঘৰ, এয়া ৰান্ধনী ঘৰ। ৰান্ধনী ঘৰৰ দুৱাৰমুখখন একচুৱেলি এনেকৈ থোৱা আছে, এইফালে লগোৱা আছে, এনেকৈ এইখন ৰান্ধনী ঘৰ দৰ্জা। আৰু এইপিনে যাব পাৰি, বাট এটা আছে আমাৰ বৰদেউতাহঁতৰ যোৱা বাট। আৰু এইটো আমাৰ ফিল্টাৰ তাত থোৱা আছে। আৰু ফিল্টাৰটো একেবাৰে আমাৰ পানীবোৰ একেবাৰে আইৰণ থাকি কি হয়, এইটো পূৰা লাল হৈ আছে পানীবোৰ। আৰু এইখন আমাৰ বেৰা, বেৰা এখন দিয়া আছে। এইটো হ'ল আমাৰ বস্তিলৈ যোৱা ৰাস্তা, ঘৰৰ ওচৰৰে সৰুকৈ যোৱা। এই হ'ল আমাৰ এইখন বাৰীলৈ যোৱা ৰাস্তা, মই গৈ আছোঁ। সেইখন সেইটো আমাৰ লেট্ৰিন, দৰ্জা খোলা আছে। এইটো আমাৰ গা ধোৱা ঘৰ, দমকল। এইটো হ'ল বস্তি, চাওক হ'ল বস্তি। ধুনীয়াকৈ এইবোৰ তামোল আছে, আৰু তামোলৰ লগত এইবোৰ পাণ লাগি আছে, ধুনীয়াকৈ পাণ লগাই আছে। এয়া বস্তি এইটো। আৰু আমাৰ এইডাল নাৰিকল গছ, আৰু ওচৰতে আছে আমাৰ সেইটো বৰদেউতাহঁতৰ বস্তি। এইটো সৰুকৈ খাল বৰদেউতাহঁতৰ। এইবোৰ তামোল আজি কেৰকুটুৱাই কাটিছে। ইয়াত আমাৰ বাচনবোৰ থয়। এইটো হ'ল আমাৰ বৰদেউতাহঁতৰ ঘৰ। এইপিনে এজোপা মধুৰিআম আছে। আমি বাৰীৰ পৰা আহিলোঁ, বাৰী দেখালোঁ, বস্তি দেখালোঁ। এইটো আমাৰ ৰান্ধনী ঘৰৰ এখন হ'ল সৰুকৈ দৰ্জা, ভিতৰলৈ চাব পাৰি। আৰু গৈ ৰান্ধনী ঘৰটোৰ কি এফাল ৰান্ধনী ঘৰ, আৰু এটা হ'ল ভঁৰাল ঘৰ। এখন দৰ্জা, ইয়াত চাউল তাউল থোৱা থাকে। আৰু এটা সৰু এই গলি ঘৰ আৰু ভঁৰাল ঘৰৰ মাজেৰে এটা ৰাস্তা আছে সৰু, আহিলোঁ। এইখন দৰ্জা একচুৱেলি লগোৱা আছে। এইটো এটা বাট, আৰু এইটো বাটেৰে আমি বৰদেউতাহঁতৰ ঘৰ যাওঁ। এইটো হ'ল বৰদেউতাহঁতৰ ঘৰ, ওচৰত আছে বৰদেউতাহঁতৰ ঘৰ।
আৰু এইটো আমাৰ সৰু পুখুৰী এয়া নেট দিয়া আছে কাৰণ ইয়াত মানে মাছ অকণমান আছে পানী মানে বেছি নাই একচুৱেলি পানী বহুত কম আছে সেইটো কাৰণে নেট দিয়া আছে বাৰু নহ'লে হাঁহবোৰৰ মানে নামি নামি মাছবোৰ খাই থাকে যে নেট দিয়া আছে এতিয়া আৰু হাঁহ সোমাব পৰা নাই মাছ কেইটামান আছে এইবাৰ অকণমান মাটি পেলাইছিলোঁ ইয়াত আৰু স্পেচিয়েলি আমাৰ এইপিনে আহিলে কি হয় আমাৰ এইটো জুই পোৱা ঘৰ জুইশাল বুলি কয় আগতে অসমীয়া মানুহৰ ঘৰে ঘৰে আছিল বৰ্তমান বাৰু হেৰাই যাব ধৰিছে জুইশাল মানে জুই নোপোৱাই কিন্তু আমি জুই পোৱা ইয়াত ডেস্কি এটা বহুৱা আছে এইবোৰ খৰি থোৱা আছে জুই পোৱাৰ বাবে এইবোৰ আৰু এটা আচৰিত কথা মই দেখাই আছোঁ এইবোৰ আচৰিত কথা নহয় আজিকালি বাবে আচৰিত এইবোৰ হ'ল পিৰা এইখন সেইখন পিৰা থোৱা আছে আমি ইয়াত পানী গৰম কৰি কিনে গা ধুওঁ পানী গৰম কৰোঁ দেউতাতে গা ধুই ডেস্কি ইয়া খৰি থোৱা আছে ধুনীয়াকৈ আৰু এইটো হ'ল গোহালি ঘৰৰ পিছফালে আমাৰ আছে এইটো জুই পোৱা ঘৰ আৰু ইয়াত আছে আমাৰ শাল বোৱা ঘৰ ওচৰতে ইয়াত এইটো ঘৰৰ ওচৰতে আৰু জুই পোৱা ঘৰৰ সন্মুখতে এইটো আমাৰ হ'ল কি ঘৰ বুলি কয় শাল বোৱা আৰু ইয়াত অকণমান খৰি থোৱা আছে এতিয়া মানে খৰি থোৱা আছে এতিয়া আৰু ইয়াত আমাৰ আছে ইয়াত আছে ওচৰতে আচল কৰ্দৈ গছ আছে কৰ্দৈ ইয়াত হ'ল কৰ্দৈ চিনি পাই নহয় কৰ্দৈ লাগি আছে মই দেখাই আছে বাৰু কৰ্দৈ এটা ছিঙি আনিছোঁ এই হ'ল আমাৰ কৰ্দৈ এডাল কৰ্দৈ গছ আছে এয়া আমাৰ ঘৰৰ পৰা বাট দেখাইছোঁ তেন্তে গাইজ কেনেকুৱা পালে মোৰ নিজৰ ঘৰটো দেখি বাকী ঘৰ নহয় বাৰু মাটিৰে হয় আৰু বাঁহৰ বেৰা গতিকে কেনেকুৱা পালে কমেণ্টত জনাব